إذ هديتنا ربنا لا تزغ قلوبنا بعد إذ هديتنا আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো খবৰ ভালে হ'ব আৰু মই ভালে আছোঁ। আজি হৈছে 16 তাৰিখ কথা আমাৰ নৰ্থ ইষ্ট ছিষ্টেমৰ আজি অন্তিম দিনা আৰু খন্তেক সময়ৰ পিছত ইয়াত দোৱা হ'ব, আখৰি দোৱা হ'ব। তো আজিৰ দৃশ্য আপোনালোকক দেখাবলৈ যত্ন কৰিম। আপোনালোকে চাওক, লাখ লাখ মানুহ ইয়াত সমবেত হৈছে, প্ৰায় 50 লাখৰ অধিক মানুহ ইয়াত সমবেত হৈছে। আপোনালোকক দৃশ্য দেখাবলৈ যত্ন কৰিম। চাওক মানুহ কিমান, অকল মানুহৰ মূৰে মূৰে চাওক আপোনালোকে ইমান মানুহ হৈছে, প্ৰায় 50 লাখৰ ওপৰত মানুহ হৈছে। আপোনালোকক চাই আছে, আপোনালোকে চাওক এইটো হৈছে খিত্তা, যিটো আপোনালোকে চাই আছে এইটো আগত এইটো খিত্তাটো ইমান ডাঙৰ কি ক'ম আৰু। চাওক মানুহ আহি আছে, ৰাতিপুৱা আহি আছে, 3 দিন ধৰি মানুহ আহি আছে, এতিয়াও আহি আছে, ঘৰৰ পৰা ওলাই আছে, মানুহ আহি আছে। আপোনালোকে চাওক চাব পাৰিছে মানুহ কিমান, মানুহ ইয়াত ক'ৰ পৰা আহিছে, কোন আহিছে, মানে কি ক'ম আৰু, ক'বলৈ ভাষা নাই। বিভিন্ন ৰাজ্যৰ পৰা মানুহ ইয়াত আহিছে, আপোনালোক দেখাবলৈ যত্ন কৰিম। তো আপোনালোকে চাওক বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা, আমাৰ অসমৰ বিভিন্ন চুককোণৰ পৰা, অৰুণাচল তথা মণিপুৰ, যিকোনো ৰাজ্যৰ পৰা মানুহ ইয়াত আহিছে, আপোনালোকক দেখাবলৈ যত্ন কৰিম। এয়া চাওক মানুহ, অকল মানুহে মানুহ, আপোনালোকে চাওক। তো এয়া চাওক মানুহ শুই আছে, যিহেতু আজি আখৰি দোৱাৰ মাজত মাত্ৰ কেইটামান মিনিটহে বাকী আছে। তো অলপ পিছতে আখৰি দোৱা পিছত ইস্তিমা ভংগ হ'ব আৰু ইয়াৰ পৰা লাখ লাখ মানুহ জমাতেত যাব। চিল্লা 4 মাহ, 1 চিল্লা 3 দিনৰ কাৰণে জমাতে যাব। তো এয়া চাওক মানুহ ইয়াত বহি আছে দোৱাৰ কাৰণে। এয়া চাওক আপোনালোকে মানুহ বহি আছে, অকল মানুহ আৰু বেলেগ একো নাই। ইমান লম্বা পেণ্ডেল হয়, মানে কি ক'ম আৰু। তো আপোনালোকে চাবলৈ পাৰিছে, এজন দাদা আহিছে। আসসালামু আলাইকুম। ক'ৰ পৰা আহিছে? দলগাঁৱৰ পৰা এজন আহিছে। কেতিয়া আহিছে? যে 9:30 দোৱাৰ কাৰণে আহিছে, দোৱা কৰিব। দলগাঁৱৰ পৰা আহিছে, আপোনালোকে চাওক ইমান মানুহ দোৱাৰ কাৰণে, ইমান দূৰ দূৰণিৰ পৰা মানুহ আহি আছে। আপোনালোকে চাওক ইস্তেমাৰ যি মেইন পেণ্ডেল হয় এইটো মেইন পেণ্ডেলৰ দৃশ্য চাওক। যদি আপোনালোকে এক মূৰৰ পৰা আৰেক মূৰলৈ যাব বিচাৰে, মানে গোটেই দিন লাগি যাব, তথাপি আপুনি ঘূৰি শেষ কৰিব নোৱাৰিব, ইমান মানুহ হৈছে। আপোনালোকে চাওক तुम्हारे ऊपर है, इसी तरह उलमा की फजीलत मेरे उम्मत पर। চাক মানুহ দোৱাৰ কাৰণে বহি আছে, বেলেগ একো নাই, অকল দোৱাৰ কাৰণে বিভিন্ন ৰাজ্যৰ পৰা, বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিছে ইয়াত। আপোনালোকে অকল মানুহে মানুহ, কি ক'ম, যদি ইয়াত 3 দিন লাগিব ইয়াত খালী হওঁতে, মানে মানুহ ইমান মানুহ আহিছে, প্ৰায় 50 লাখৰ অধিক মানুহ আহিছে। আপোনালোকে চাওক অকল মানুহ। তো আপোনালোকক চাওক আপোনালোকে চাওক মানুহ, অকল মানুহ আহি আছে, এতিয়ালৈকে আহি আছে। যিহেতু আজি হৈছে আখৰি দোৱাৰ কাৰণে আহি আছে, বিভিন্ন ঠাইৰ পৰা মানুহ আহি আছে। আপোনালোক দেখাবলৈ যত্ন কৰিছোঁ। তো চাওক মানুহ, অকল মানুহ। যদি আপোনালোকে ইস্তেমাত আহিব পৰা নাই, অন্ততঃ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক, যাতে আমাৰ মানুহে চাব পাৰে কিমান মানুহ হৈছে ইস্তেমাত। প্ৰায় 50 লাখৰো অধিক ইয়াত মানুহৰ সমাগম হৈছে। আপোনালোকে চাওক মানুহ বজাৰ কৰি আহি আছে, যিহেতু অলপ পিছত দোৱা হ'ব। তো আপোনালোকে চাওক उस मस्जिद में आप उतना दिन क़याम करो कि आप की क़याम करने से वहाँ से नगद जमात निकल जाए। आला बात तो ये है कि हर घर में अगर 3 बालिग मर्द हैं, कोई सीजन नहीं है, तो एक घर إذ هديتنا ربنا لا تزغ قلوبنا بعد إذ هديتنا وهب لنا من لدنك رحمة إنك أنت الوهاب رب اجعلني مقيم الصلاة ومن চাওক দোৱাৰ আৰম্ভ হৈ গৈছে। আপোনালোকে শুনিবলৈ পাৰিছে, মই দূৰৰ পৰা ভিডিঅ' কৰি চাওক মানুহে দোৱা কৰি আছে।
ইয়াত চাওক লাখ লাখ মানুহ ইয়াত আহিছে আজি প্ৰায় 50 লাখৰো অধিক মানুহ ইয়াত সমাগম হৈছে আপোনালোকে চাওক খেতি পথাৰৰ মাজত মানুহে যোৱা কৰি আছে চাওক ইয়াততো গাড়ী আছে আৰু গোটেই নেশ্যনেল হাইৱেটো গাড়ী আছে মানে ইমান গাড়ী মানুহ আহিছে চাওক দোৱা কৰি আছে এই হৈছে নেশ্যনেল হাইৱেৰ দৃশ্য এয়া চাওক ঢেকীয়াজুলি ৰোডৰ অৱস্থা আপোনালোকে চাওক ইমান মানুহ আহিছে মানে গাড়ীত আৰু অভাৱ নাই প্ৰায় 50 লাখৰো অধিক মানুহ গাড়ী কিমান হ'ব আপোনালোকে এবাৰ চিন্তা কৰক নিজে ভাবক এয়া চাওক গাড়ী খেতি পথাৰৰ মাজতে এয়া চাওক নেশ্যনেল হাইৱেৰ লগত থৈ দিছে একেবাৰে ঢেকীয়াজুলি টাউনৰ পৰা একেবাৰে চিৰাজুলিলৈকে অকল গাড়ীহে গাড়ী বিভিন্ন গাড়ী দি আহিছে মানুহ মেক্সিমো ইণ্ডিকা যিকোনো ডাঙৰ ডাঙৰ পাঞ্জাৱ বডি গাড়ী দি বা যিকোনো গাড়ী দি আহিছে আল্ট্ৰা যিকোনো নিজৰ নিজৰ ব্যক্তিগত বাহনে দি আহিছে টেম্পু বা চাইকেল কোনোবা দি আহিছে কোনোবা বাইক দি আহিছে তো আপোনালোকে চাওক আমি এতিয়া ঘৰলৈ উভতি গৈ আছোঁ যিহেতু পোনপ্ৰথমে আমি ওলাইছোঁ মানে মাত্ৰ আধা ঘণ্টা সময়ৰ ভিতৰত আমি ঘৰত গৈ পাইছোঁ তো বহুত মানুহ আজি ৰাতি প্ৰায় 12টা 1টা হৈ যাব মানুহে ঘৰত যাব নোৱাৰিব ইমান ভিৰ মানে ইমান জাম লাগিছে তো আপোনালোকে চাওক এইটো হৈছে ঢেকীয়াজুলিৰ যি ইষ্টিমা আছিলে ইষ্টিমা আজিৰ শেষ দিন তো এইটো হৈছে মেইন গেট আপোনালোকে চাওক এইটো হৈছে মেইন গেট আমি বেলেগ গেটেদি আহিছোঁ তো তাত শ্বৰ্টকাট আছিলে তাত তো আজি বেয়া লাগি আছে যিহেতু প্ৰায় 3-4 মাহ ধৰি মানুহে কষ্ট কৰিছে মানুহে ইয়াত শ্ৰমদান কৰিছে তো আজি বহুত বেয়া লাগি আছে যিহেতু প্ৰায় 1 বছৰ পিছত ইষ্টিমা হয় 1 বছৰ মূৰে মূৰে ইষ্টিমা হয় তো আজি বেয়াও লাগি আছে বহুত দুখ লাগিছে আল্লাহ যাতে সকলোৰে দোৱা কবুল কৰে আৰু যেহেতু সকলো মানুহে ইয়াত শ্ৰমদান কৰিব লাগিছিলে আমিও আহিছিলোঁ আল্লাহ যাতে সকলোৰে দোৱা কবুল কৰে তাকে দোৱা কৰোঁ তো আমি এতিয়া ঘৰলৈ উভতি গৈ আছোঁ এয়া চাওক মানুহ খোজকাঢ়ি গৈ আছে যেহেতু গাড়ী আগত থৈ আহিছে তো আগত বহুত ভিৰ আছে আপোনালোকে চাওক মানুহ অকল মানুহৰ মানুহ চাওক